নাৰী সবলীকৰণৰ লক্ষ্যৰে বিগত সময়ছোৱাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা সামাজিক সংস্থা ব্যতিক্ৰমে সোমবাৰে দিছপুৰস্থিত নেটফি প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰীতা ভূমানীৰ ইংৰাজী গ্ৰন্থ চম্পা দাস গোল্ডেন মুগা ৰিভাইভেলিষ্ট উন্মোচন কৰা হয়। লগতে অনুষ্ঠানত নাৰী দিৱসৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও অগ্ৰণী মহিলাক ইউনিক ইউ সন্মানেৰে সন্মানিত কৰা হয়। গীতিকা তালুকদাৰ, ধ্যানী মোহন, মণিকুন্তলা ভট্টাচাৰ্য, নাহিদ আফৰিন, পায়েল চেড্ডা, অনিতা শৰ্মা, গাৰ্গী ঘোষ, ডক্টৰ কস্তুৰী চক্ৰৱৰ্তী, ডক্টৰ ৰীতি কৌশিক, সঞ্চিতা ৰায়কে ধৰি মুঠ 16 গৰাকী মহিলাক উক্ত সন্মানেৰে বিভূষিত কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথিক্ৰমে কণ্ঠশিল্পী মনীষা হাজৰিকা, মালবিকা বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা তথা লেখক ৰীতা ভীমানী আৰু গৌতম বৰুৱা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অনলি 24। কিন্তু আজ এই সম্মানটা পেয়ে আমি সত্যি সত্যি ভীষণভাবে মুগ্ধ। সৌমেন আর মিঠু হাজারিকা ওরা মিলে যেটা করলো সেটা আমার জন্য অত্যন্ত সম্মানের। আর আমি এত বছর ধরে যে মুগা আমার তাঁতিরা সবাই আজকে উপস্থিত আছে, তাদের কাছেও আমি খুব কৃতজ্ঞ, কারণ তাদের আমি যা বলেছি ওরা তাই বুনেছে। আসামের ডিজাইন, আমি কিন্তু কোনো ডিজাইন বদলাইনি। আসামের ডিজাইন, আসামের মুগা কিংবা আসামের বগা সিল্ক, তার উপরে আমি পারমুটেশন কম্বিনেশন করে সমস্ত ডিজাইনগুলো করেছি। আর এই এত জায়গায় পৃথিবীতে নিয়ে গেছি, আমার মনে হয় হয়তো আমার কোনো দান আছে, অবদান আছে আসামের বয়ন শিল্পের ওপরে। চম্পা দাসৰ কিতাপটো আমি মুগাৰ ওপৰত কৰিলোঁ। তেখেত প্ৰথম যে অসমৰ বাহিৰত মুগাৰ ওপৰত এটা বুটিক খুলিছে আৰু এনেকুৱা এখন কিতাপ প্ৰফিটেবল বুক যিটো মুগাৰ ওপৰত তেখেতে কৰিছে। তেখেতে খালি ভাৰতবৰ্ষ নহয়, ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ কিতাপখন তেখেতে প্ৰমোট কৰিছে, অসমৰ মুগাক প্ৰমোট কৰিছে। তেখেত একচুৱেলি বৈবাহিক সূত্ৰে অসমৰ, তেখেতৰ হাজবেণ্ড যোৰহাটৰ আছিল আৰু তেখেতৰ এতিয়া 82 ইয়াৰ্ছ হ'ল। তো তেখেতৰ উপস্থিতিত আজি এই মুগাৰ ওপৰত কিতাপখন আমি ইয়াতে উন্মোচন কৰিব পাৰি আমি খুবেই সুখী হৈছোঁ আৰু আমি খুবেই আনন্দিত। আৰু আটাইতকৈ ভাল লগা মুহূৰ্ত, আজি আমি এই কিতাপ উন্মোচনৰ লগত আমি আন্তৰ্জাতিক নাৰী দিৱসৰো এটা উদযাপন কৰি আছোঁ। তাতে 16 গৰাকী আমি প্ৰতিষ্ঠিত মহিলা, সমাজে যাক ইনস্পায়াৰ কৰিব পাৰে এনেকুৱা 16 গৰাকী মহিলাকো আজি আমি সন্মানিত কৰিম। সব মিলাই আমি ভাবোঁ প্ৰতিটি দিন হ'ল নাৰী দিৱস। আৰু ব্যতিক্ৰম পৰিয়াল যিটো ৰেছপেক্ট ওমেনহুডৰ কেম্পেইন কৰি আছে, প্ৰতিটো দিন আমি নাৰীৰ বিভিন্ন ধৰণৰ যি কৃতিত্ব আছে সেইটো উদযাপন কৰোঁ। আৰু এইকাৰণে আজিৰ দিনটো আমাৰ কাৰণে অতি বিশেষ।